মৰ্ণিং ৰাতিপুৱা ওলালোঁ আজি এটা নতুন ঠাইলৈ যাম এতিয়া 6 মাইললৈ যাম 6 মাইললৈ গৈ দাদাহঁতৰ ঘৰৰ পৰা দাদা আৰু দাদাৰ বন্ধুৰ লগত এটা নতুন ঠাই আজি এক্সপ্ল'ৰ কৰিম চাই ৰাখক আপোনালোকে ক'ত যাওঁ কি কৰোঁ Now we are going to Jagannath Panimur waterfalls. হয় আজি আমি পানীমূৰ গৈ আছোঁ গুৱাহাটীৰ পৰা পানীমূৰলৈ প্ৰায় 210 কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা লংকা হৈ পানীমূৰ যাব লাগে লংকালৈকে হ'ল গুৱাহাটীৰ পৰা প্ৰায় 170 কিলোমিটাৰ 170 কিলোমিটাৰ ৰাস্তা আপোনালোকে 4 লেনে পাব কিন্তু লংকাৰ পৰা ৰাস্তা কিছু বেয়া পাব এই ধৰণৰ ৰাস্তা আপুনি কিছু পাব তথাপিও বিশেষ অসুবিধা নহয় 30 স্পীডত আপোনালোকে গাড়ী গৈ থাকিব পাৰিব গুৱাহাটীৰ পৰা আপোনালোকৰ লংকালৈকে বেছি সময় নালাগে 2 ঘণ্টা প্ৰায় পাই যায় কিন্তু লংকাৰ পৰা আপুনি পানীমূৰ পাওঁতে প্ৰায় 2 ঘণ্টাৰো বেছি সময় লাগে এইটো ৰাইট সাইডে পিকনিক স্পট হয় পানীমূৰৰ এতিয়া আমি পানীমূৰৰ যিটো ফৰেষ্ট অফিচ আছে ফৰেষ্ট অফিচৰ সাইডেৰে আমি সোমাম সেইফালে সোমাই পিনে আমি পানীমূৰৰ যিটো মূল মানে পইণ্ট সেই পইণ্টটোলৈ আপুনি যাবলৈ চেষ্টা কৰিম ধুনীয়া পৰিৱেশ চাৰিওফালে শাল গছৰ এই বাগান আৰু এই ফৰেষ্ট এৰিয়াৰ মাজতে আছে পানীমূৰ এয়া ৰাইট সাইডে আমি এইদৰে সোমাই পিনে দেখিবলৈ পাব আপোনালোকে এইখন এখন তোৰণ পানীমূৰৰ তোৰণ পৰকচোন এইখিনি পাৰে যদি পৰক কি লিখা আছে পৰক Mairong Ma Dauga Kopili. মাইৰং ডাং কপিলি বাপৰে কি লিখা আছে উচ্চাৰণে কৰিব নোৱাৰিলোঁ দেই তোৰণৰ তলেৰে সোমাই আহি এইফালে ৰাইট সাইডে পিকনিকৰ খাবলৈ অহা গাড়ীবোৰ পাৰ্কিং কৰা হয় আৰু এতিয়া আমি তলেৰে এনেকৈ নামি গৈ এই পানীমূৰৰ মূল পইণ্টটোলৈ গৈয়ে থাকিম এয়াই হৈছে পানীমূৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহ এই পানীমূৰত উপস্থিত হয় নান্দনিক দৃশ্য চাই থাকিবৰ মন যায় সুন্দৰ ঠাই সুন্দৰ যাবলৈ মন যোৱা নাই This is my first visit. I'll definitely come again with some time in hand. মই জনাত এই পানীমূৰ ডিমা হাছাও জিলাৰ উমৰাংচু লেকৰ পৰা এই পানী বৈ আহে কপিলি নদী হৈ ব্ৰহ্মপুত্ৰত পৰে আৰু উমৰাংচু লেকত মেঘালয় পাহাৰৰ পানী আহি তাত ষ্ট'ৰেজ হয় আৰু তাৰ পৰাই এইদৰে কপিলি নৈ হৈ পানীমূৰ হৈ ব্ৰহ্মপুত্ৰত পৰে বুলি মই জানো এই পানীমূৰৰ সোঁ চাইডে কাৰ্বি আংলং জিলা বাওঁ চাইডে ডিমা হাছাও জিলা আৰু এই কপিলি নদীয়ে 2খন জিলাক দুভাগ কৰিছে এই পানীমূৰত আৰু সৌৱা ৰাইট সাইডে দেখিবলৈ পাইছে কাৰ্বি আংলঙৰ কিছুমান ভিউ পইণ্ট বনাই দিছে তেওঁলোকে এইবোৰ চাওক শিলৰ পাকত বালিবোৰ জমা হৈছে কিদৰে
দেখিবলৈ বৰ ধুনীয়া লাগিছে। ইয়াৰ পৰা এইফালে আপোনাৰ এইটো এন্ট্ৰেন্স হয়, এইফালেৰে আপোনালোকে নামি আহিব লাগিব। আৰু এয়া এখন ছাইডত সৰু পাৰ্ক এখন বনাইছে, লাহে লাহে ডেভেলপ কৰিছে তেওঁলোকে। তীব্ৰ গতিত এইদৰে পানী বৈয়ে থাকে দিনে ৰাতিয়ে। দেখি কিবা এটা বহুত ভাল লাগিছে, যাবলৈ মন যোৱা নাই। সেইবাবে প্ৰমাণ হিচাপে এটা চেলফি ভিডিঅ'কে ৰেকৰ্ডিং কৰি ল'লোঁ। হোৱা দূৰত কাৰ্বি আংলঙে কিছু ডেভেলপ কৰি আছে, সেইফালে দিও। আমাৰ দাদাই পজ দিছে ফটোগ্ৰাফীৰ কাৰণে। আমাৰ দীপুদা ফটো উঠি বিৰাট ভাল পায়। এতিয়া পানীমূৰক বাই বাই দিওঁ। এতিয়া অন্য এটা স্থানলৈকে যাওঁ। আপোনালোকে নেক্সট ভিডিঅ'টোত দেখা পাব কোনটো স্থানত আমি যাওঁ। দেৱলাল গাৰ্লোছা। যদিও আপোনালোকে পানীমূৰৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, চাই থাকিব।